আগলে আৰু আছে তলত অকণ তললৈ সোমাইছে দেখো এই বাদুলি আমাৰ তোমাৰ 1900। হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৱে ভালে। তো আজি গৈ আছো বাদুলি থান, মানে বাদুলি থানৰ কিনাৰতে এটা সুৰংগ আছে। সুৰংগটোত বহুত বাদুলি আছে। সুৰংগটো সোমাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু বাদুলি থানৰ ৰহস্য অলপ জানিবলৈ চেষ্টা কৰিম তাৰ পৰা। তো কিনো চাওঁ, কি সুৰংগটোতো সোমাই দেখাম, তো সকলোখিনি দেখাবলৈ চেষ্টা কৰিম মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। চ' নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। তো অলপো পলম নকৰি বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি কঠীয়া তলি পাই গ'লোহি গৈ আছো এতিয়া। এগাছ দি বাচিছে ঐতিহাসিক বান্দুলি থান পাই গ'লোহি। এতিয়া এইটো গেটেদি সোমাম, এইটো গেটেদি এইফালে সোমাই যাম আৰু সোমাই পেলাই অলপমান গ'লে আমি পাই যামগৈ। তো এয়া আমি সোমাই আহিলো, চাওক আহি গ'লো আমি এয়া সোমালো এতিয়া গেটেদি। গৈ আছো চাই থাকক। আমি এতিয়া আহি আছে, অলপমান আছে, বেছি দূৰ নাই। মানুহ পিছত বহুত মানুহ আহিছে, একদম বহুত মানুহ আহিছে। আমি আহি গ'লো পাবি এতিয়া। তো ফাইনেলি কৈছে দেখিব পাইছে আমি থান পাই গ'লো, মানে বান্দুলি থান পাই গ'লো। মানে বান্দুলি থান মানে মেলা হৈ আছে। ই আগত থানখন আছে, তো আগত থানখন আছে। তো ফাৰ্ষ্ট থানখনৰ পৰা আহিলোগৈ, ফাৰ্ষ্ট থানৰ পৰা আহিলোগৈ। চাওক থানৰ পৰা আহিলোগৈ, দেখামগৈ এখন কাজাক মানুহ। ফাৰ্ষ্ট থানৰ পৰা আহিলং কৰক আছে, এইটো চাইডে আছে। পিছত আপোনালোকে এইফালে সকলোখিনি দেখাবলৈ চেষ্টা চাওক। পাঁচ ইয়াৰ্ডক আৰু মানুহ বহুত আছে। তো এতিয়া আমি আহি আছো দিয়ক, আইচক্ৰীম এটা খালো ৰখক। একদম ৰ'দ দিছে, গৰম হেৰি গৈছে। আইচক্ৰীম এটা খাই লওঁ এতিয়া। ফাৰ্ষ্ট কেনেকৈ আছে 20 টকা। এয়া আইচক্ৰীম খাই লৈছো দিয়ক, আৰু কিবা কিবি তাত গৈ খাবগে লাগিব। এয়া এইফালে ৰূপদাও খাই আছে, এইফালে খাই আছে। এতিয়া একদম এতিয়া থানত যাম আৰু খাই লওঁ ৰখক, গৰম লাগি গৈছে একদম। আইচক্ৰীম খাই কৰি ললো, এতিয়া যাওঁ দিয়ক। আহিলংগৈ ৰখক, ফাৰ্ষ্ট দুপৰ পৰা আহিলংগৈ, তাৰপিছত সেইখিনি ফাৰ্ষ্ট মন্দিৰটো চাই আহিলংগৈ। চাওক কিমান ধুনীয়া পাহাৰীয়া জেগা। এতিয়া ইয়াৰ ওপৰত উঠিব লাগিব, চাওক গাইজ কেনেকুৱা মজা জেগা। চাওক এতিয়া ইয়াত উঠিব লাগিব, চাওক এডালৈ উঠিব লাগিব। এতিয়া পুৰা দৌৰিছে, চাওক ওপৰত উঠিলে দিয়ক। ভাগৰ লাগি গৈছে একদম ওপৰত উঠোতে। তো এতিয়া আগত যাওঁ আৰু দিয়ক। আগত আছে মানে বান্দুলি থান বুলি যে কৈছিলোঁ, সেইখন আছে। চ' গুফা এটা আছে, সেইটোত যদি সোমাব পাৰোঁ সোমাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া আগত গৈ আছো। এয়া আহি আছে, কেনেকুৱা লাগিছে? ভাগৰ লাগিছেনে? বহুত একদম ভাগৰ লাগি গৈছে আহি গৈ ওপৰত। গৈ আছো, আগত চাহিব এফালেদি গৈ আছো। উঠোতে একদম ভাগৰ লাগি গৈছে দিয়ক। তো গাইছ এতিয়া গৈছো আৰু দিয়ক। বান্দুলি থানখন মানে যিখন কোৱা হয় বান্দুলি থান, আৰু গুফা এটা যে আছে বুলি যে ওপৰত আপোনালোকক যে কৈছিলোঁ, সেইটোলৈ এতিয়া আমি গৈ আছো। ওপৰলৈ আহি গৈ আছো, বেছি দিন নাই আৰু অলপমান আছে, গৈ আছো দিয়ক। এতিয়া গুফাটো কোনডোখৰত আছে সেইটো নাজানো, ব'লকচোন আগত যাওঁ, চাম। পামেই দিয়ক, কিয় নাপাম। আপোনালোকৰ বাবে ইমান কষ্টকৈ আহিছে, তাকে নাচাম ন গুফাটো। ব'লক। গাঁওখন চাওক, থানখন এইখনে আছে। এইখন থানখন, এতিয়া গুফাটো চাংগৈ ৰখক। কৃষ্ণ কৃষ্ণ, গুফাটো ক'ত আছে? সুৰংগলৈ জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব। ইয়াৰ সুৰংগলৈ জোতা চেণ্ডেল পিন্ধি প্ৰৱেশ কৰা নিষেধ। ৰখক, জোতা চেণ্ডেলটো খুলি লওঁ। এতিয়া গুফাটোলৈ গৈছো, চাওক সুৰংগটোলৈ গৈছো ৰখক। তামাম ধূলি।
Hey guys, চাক ক'ত সোমাই আছো সুৰংগ মাজে মাজে চাক কেনেকুৱা জেগাত আছো চাক সুৰংগ তো আহি যাওঁ আজি সুৰংগ মাজত ন আজি এই সুৰংগ মাজত এইফালে আহি থাকক পোনা দিছে বাৰু ধুনীয়াকৈ যাবলৈ আছো চাপ কেনেকুৱা ৰংগ একদম আহি যা সুৰংগৰ মাজত আজি মোৰ ভিডিঅ' আপোনালোকে চাব পাৰিছে সুৰংগ যোগাৰী চাওক কিমান আন্ধা চাক কেনেকুৱা মাজত আহি আছে এইফালে কিমান দূৰলৈ যাব পাৰিব হয় সেইফালে যা এইফালে আৰু মানুহ সোমাই আছে এয়া মানুহ সোমাই আছে লগ পাই গলো মানুহ সোমাই আছে চব যাবানে আগত দিয়ক আহক আহি যা এই কেনেকুৱা মাজতে একদম ভয় আহি গৈছে দিয়ক বুজিছে চাক কেনেকুৱা মাজত আছো একদম সুৰংগ এইফালে যাব লাগিব ন এইফালে যাব পাৰিব ন আকৌ এইফালে যাব পাৰিব ৰখক অকণ পোহক আছো এটা গছ চাক গছটো ভিতৰত গাইছ চাক লাইট জ্বলা ল'ব লাগিছে ফ্লেক্স জ্বলা ল'ব লগা আছে মোবাইলত কেনেকুৱা মাজেদি আহি আছো কিমান দূৰ হৈছে এইফালে ওলাব পাৰে মানে কি ক'ম আৰু মানুহ বহুত আছে হুলস্থুল হৈ আছে মানে মানুহ আছে আৰু কি ক'ম আৰু একদম আন্ধাৰ হৈ আছে গোটেইখিনি চাক লাইট জ্বলা ল'বলগীয়া আছে তাৰপিছত আহিব পাইছো যা তলত যাম চব তলত যাম চাওঁ আহি দিয়া যোৱা যদি গ'ল যাবি তলত আৰু অলপ এতিয়া তলত গৈছো চাই থাকক আৰু অলপ তলত যাম এতিয়া লগতে আমিও আছো দেই নেপাহো আহি আছো চাক আৰু তললৈ যাম ঠিকে আছে চাক কেনেকুৱা মাজে মাজে আহি আছো আৰে কিমান তল পালেহি ঠিক নাই গোটেইকাল আন্ধাৰ এই বাবা গোটেইকাল ঠাণ্ডা মানুহ চাকি জ্বলোৱা আছে আৰু এইফালে যাব নোৱাৰিব চাগে মানুহে মম জ্বলাই ধৰিছে মানে একদম বেয়া আন্ধা আৰু কি কম আৰু বেয়া আন্ধা আমাৰ আন্ধা হৈ আছে এইগাল হাঁহি কৰি থৈছে বান্ধুলি আছে বহুত বান্ধুলি আছে তলত অকণ তললৈ সোমাইছো ৰখক চাওক কিমান একদম মানে আৰু বহুত ফালে ৰাস্তা আছে আমি যোনটো ৰাস্তা দি আহিছিলো সেইটো ৰাস্তা মানে এডোখৰ পৰা নোৱাৰো যাব ইয়াত চাকি বন্তি জ্বলাই থোৱা আছে দেখিছে কিমান কেনেকুৱা মানে ভয় লাগিছে বহুত কেনেকুৱা আন্ধাৰ আগে গোটেইখিনি ৰিলেক্স জ্বলাই কৰি মোবাইল আহি আছো এতিয়া ওলাই যাওঁ আৰু দিয়ক এইফালে আহিছে দিয়ক দাদা ইয়াত মানে মানুহ ওলোৱা যোৱাত অলপ সহায় কৰি আছে তলৰ পৰা অহা কৰাত যাওঁ ৰখক ওলাইছো আৰু দিয়ক এতিয়া ওপৰলে আহি গলো চাওক বান্দুলি গু ওলাই গৈছো আৰু দিয়ক এতিয়া কিমান আন্ধা দেখিছিলে আপোনালোকে আহিছিলো দিয়ক খেলি মেলি লাগি যাব পাৰে নহয় খেলি মেলি লাগিলে দাদা আছে দিয়ক তলত এইফালে পোহৰ হৈ আছে অখক চাওক কি আছে নো এইকণ ভাগ কৰি যাব লাগিব চাওক এইফালে একো নাই দিয়ক আৰু
নামি যাওঁ দিয়ক দিয়ক এতিয়া বাহিৰত যাওঁ আৰু দিয়ক গোফাল সোমোৱালে যেন পাওঁ তাকে আন্ধাৰ কি আছিল এইডোখৰত অলপ পোহৰ পোৱা যায় আৰু এইফালৰ পৰা আহে পোহৰটো বাকী তলত যে দেখিছে কিমান আন্ধাৰ হৈ আছে এই উঠনি পৰা আপোনালোকক বান্দুলি থানা বান্দুলি মেলা কথা কৈ আছো ন বান্দুলিটো দেখুওৱা নাই এয়া চাওক চাওক বান্দুলিগাল চাওক ধুনীয়াকে দেখা পায় দেখোন চাওক বান্দুলি ইয়াৰ তলত হেৰি কৰি থৈ দিছে আগলে আৰু আছে দেখিলে বান্দুলি এতিয়া যাওঁ আৰু বাহিৰলৈ পেলাই যাওঁ আৰু আন্ধা ইমান আন্ধা থাকিবলৈ অশান্তি লাগে এয়া ওলাই গৈ আছে যাওঁ আপোনালোকৰ কমিটিয়ে ন ৰখি আছে ন মানুহৰ ৰাস্তা দিবলৈ ঠিকে আছে তাকক যাওঁ থাকক যাওঁ দিয়ক তলত এইডোখৰত অলপ পোহৰ ওলাই যাওঁ আৰু দিয়ক ওলাই দিলো আৰু দিয়ক গোফাৰ পৰা ভয় লাগে ইমান আন্ধাৰ হৈ আছে কেনেকে থাকিম কওকচোন বহুতে আন্ধাৰ হৈ আছে মানে ভয় লাগে অলপ তো ওলাই দিলো আৰু দিয়ক দেখিছে কিমান আন্ধাৰ কিমান ভয়ানক গোফা কেৱল আপোনালোকৰ বাবে গৈছো আপোনাৰ দিলো আৰু দিয়ক আকৌ আগৰ জেগা পাই গলো গাইছ এতিয়া বান্দুলি থানখন দেখিছে নহয় এই থানখনৰ এতিয়া ৰহস্য কি মানে কেনেকে হ'ল সকলোখিনি এতিয়া কাকাজনৰ পৰা সুধিবলৈ চেষ্টা কৰিম তো ৰ'ব অলপতে এতিয়া সুধিবলৈ চেষ্টা কৰিম ৰখক কেনেকে কি হ'ল মানে সকলোখিনি ৰহস্য এই বান্দুলি থানখনৰ ৰহস্য কাকাজনৰ পৰা সুধিবলৈ আপোনালোকক জনাম ৰখক এই কাকা এজন আহিছে ৰখক এই থানখনৰ মানে সকলো ৰহস্যৰ কথা মানে সুধি পেলাই কৈ আছে ৰখক কাকা এজন আহিছে কাকাজনৰ পৰা সুধি পেলাই কৈ আছে ৰখক দিয়ক এই বাদুলি আমাৰ তোমাৰ 1901 চনত তাৰমানে আমাৰ বাদুলি মেলা তাৰমানে আমাৰ থান আছিলে থান আছিলে এই থানত আমাৰ ইয়াত মাইকী দেৱতা চব মাইকী 7 ভনী 12 ভনী 9 ভনী আছে মুঠতে দেউৰীৰ ভিতৰত এজন বুঢ়াহে আছিলে ইয়াত যেতিয়া থাকি মানুহ সময়ত যেতিয়া কুন্দলী অঞ্চলত দেশত আন্দোলন কৰিছিলে আন্দোলন কৰা মানুহৰ ঘৰত তেখেতলোকে আহি আমাৰ এই বাদুলি টিঙত সোমাই যোৱাত ইয়াত ঠাণ্ডা হৈ গ'ল তেখেতলোকেতো মাৰি কাটি গুচি গ'ল কুন্দলীৰ পৰা তাৰপাছত ইয়াৰ মানুহখিনি ওলাই পেলাই তালৈ গুচি গ'ল কিছুমান ল'ৰা ছোৱালী সৰু সুৰা ল'ৰা ছোৱালী কিছুমান থাকি গ'ল কিছুমান ডাঙৰ থাকি গ'ল এতিয়া আমাৰ ইয়াৰ দেৱতা 7 ভনী 12 ভনী আলোচনা পাতিলে দেৱতাসকলে ক'লে যে এইখনতো তই মনুষ্যৰ ওপৰত আমি পুহিব নোৱাৰিম সেই গতিকে সেই বুঢ়াজনে ক'লে যে কি কৰা যায় বোলে সিহঁতক প্ৰকৃতিৰ ৰূপ মানে বাদুলিৰ ওপৰত ৰাখি দিওঁ সেই বাদুলিৰ ওপৰত ৰাখি দি পেলাই এই আমাৰ ইমান চনৰ পৰা এতিয়া বৰ্তমান চলি আছে বাদুলি থানৰ তাৰমানে মেলা সেইটোৱে এয়া কাকাজনে ভালকে বুজাই কৰি দিলে মানে থানৰ কথা থেংক ইউ দেই যাওঁ দিয়ক এখন যাওঁ দিয়ক